ভাৰতৰ গৃহমন্ত্ৰী তেওঁ যদি ইচ্ছা কৰে বড়ো সমস্যাৰ সমাধান হ'ব পাৰে। তেওঁ যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যদি কয় আমি এনেকে কৰিবই লাগিব, নৰেন্দ্ৰ মোদীয়ে মানিবই লাগিব। অসমত কোন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁ যদি ইচ্ছা কৰে ভাৰত চৰকাৰক ক'ব লাগিব তেওঁ নহয় নহয় এনেকে নচলে, এইটো কৰিবই লাগিব, বড়ো সমস্যা সমাধান কৰিবই লাগিব, অমিত শ্বাহ মানিব লাগিব। আৰু এজন মানুহ হ'ল সৰ্বানন্দ সোণোৱালৰে সহযোগী ব্যক্তি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ যদি ভাবে বড়ো সমস্যা সমাধান কৰাটো অতি জৰুৰী হৈছে, সৰ্বানন্দ সোণোৱালে এইটো মানিবই লাগিব। এই তিনিজন ব্যক্তিৰ ওপৰত আজি নিৰ্ভৰ কৰিছে। The ball is on the court of the government now. বল এতিয়া চৰকাৰৰ কোৰ্টত, চৰকাৰৰ পথাৰত। চৰকাৰ যদি ভাবে আন্দোলন হৈ থাকিব দিব নোৱাৰি, আমি এটা গণতান্ত্ৰিক পদ্ধতিৰে সমস্যা সমাধান কৰিবই লাগিব, আমি সিদ্ধান্ত ল'ম বুলি ভাবে, ইয়াৰ আন্দোলন হ'ব। আৰু তেওঁলোকে যদি ভাবে যে বড়ো সমস্যা সমাধান কৰাৰ সময় হোৱা নাই, টাইম হোৱা নাই, অৱস্থা নাই, আমি একো দিব নোৱাৰো বৰ্তমান সময়ত, এইটো যদি ভাবিছে তেতিয়া ইয়াত আন্দোলন চলি থাকিব। গভৰ্ণমেণ্টে কোনটো বিচাৰে এতিয়া? শান্তিৰে সমাধান কৰিবলৈ যদি তেওঁলোকে বিচাৰে, শান্তি চুক্তি কৰিবলৈ আগবাঢ়ি আহক, এটা সিদ্ধান্ত লৈ আমাক জনাওক ভাৰত চৰকাৰে কি ভাবিছে। আৰু কালেই যদি তাৰ কাৰণে যদি ইয়াত এটা গণ আন্দোলন আকৌ উঠিব লাগে, তাৰ কাৰণে আমি আমাক দোষাৰোপ কৰিব নোৱাৰিব চৰকাৰে। চৰকাৰে তাৰ বাবে দোষী হ'ব। চৰকাৰৰ ওপৰতে আমি দিব লাগিব, সংবাদ মাধ্যমে ক'বলৈ বাধ্য হ'ব, চৰকাৰৰ অনীহাৰ কাৰণে আজি সমাধান নহ'ব। এইকাৰণে মই আজি ৰাজনৈতিক দলৰ এজন সভাপতি হিচাপে ইয়াত থিয় দিছো যদিও, UPPL সভাপতি হিচাপে থিয় দি পেলাই কথা কৈছো যদিও, মই এজন সংগ্ৰামী ব্যক্তি হিচাপে আৰু ইয়াত এই আন্দোলনৰ লগত বহুত দীৰ্ঘদিনীয়া এটা জড়িত থকাৰ এটা অনুভৱ এটা অভিজ্ঞতা আছে বুলি মই আৰু চৰকাৰক আজি আহ্বান জনাইছো। চৰকাৰক মই ক'ব বিচাৰিছো কি, আজি বড়োসকলে বিভিন্ন গোট বা গ্ৰুপ, সৰু সৰু গ্ৰুপত বিভাজিত যদিও হৈছে, কিন্তু বড়োলেণ্ড সমস্যাৰ কাৰণে সদায় এক। তাৰ প্ৰমাণটো কি? NDFBয়ে আজি ক'বলৈ গ'লে 4টা গ্ৰুপত আছে। এতিয়া মা গোবিন্দ বসুমতাৰীৰ নেতৃত্বত বীৰেন বড়ো সিদিনা এটা গোট কৰিলে, ৰঞ্জন দৈমাৰী গোট, এটা সংবিধ আজিলৈকে অহা নাই। কিন্তু চৰকাৰে এই 3টা গ্ৰুপক একেলগে মাতাৰ কাৰণে চব নেতাইটো একেলগে বহিলে। তাৰ প্ৰমাণ কি? এইটো কি প্ৰমাণ দেখুৱাইছে? বড়োলেণ্ড সমস্যাৰ ক্ষেত্ৰত চৰকাৰে যদি উদ্যোগ লয়, সিদ্ধান্ত লয়, যিমানে গোট যিমানে বিভাজন নাথাকক, চবে এক গোট ভাৱে কাম কৰিবলৈ প্ৰস্তুত, সেইটোৱে দেখুৱাই আছে। নিখিল বড়ো ছাত্ৰ সন্থা, জইণ্ট একশ্যন কমিটি, যিবিলাকো বেলেগ এটা গোট নহয়, যিদিনা গভৰ্ণমেণ্টে সমাধান সূত্ৰ উলিয়াই চুক্তিৰ কাৰণে আহ্বান কৰিব, অকল আপচু বুলি নহয়, কাইলৈ বড়ো সাহিত্যৰ সভাও ইয়াত সমৰ্থন দিবলৈ আগবাঢ়ি আহিব, ট্ৰাইবেল সংঘ ইয়াত সমৰ্থন দিবলৈ আগবাঢ়ি আহিব। আৰু বৰ্তমান BTC চলাই থকা সাধাৰণ মহিলাইও আজি যিমানে যি নকওঁ, সময় আহিলে তেওঁ দিল্লীত গৈ পেলাই আমিও আছো বুলি ক'বলৈ বাধ্য হ'ব। আমিতো ৰাজনৈতিক দল,
UPPL ৰাজনীতি কৰিবলৈ প্ৰয়োজন হ'লে আমি কৰিবলৈ জন্ম হৈছিল। এনে আমি ৰাজনীতি কৰিবলৈ ওলোৱা নাই। প্ৰব্লেম সমস্যা সমাধানৰ কাৰণে ৰাজনীতি দল।